বৃদ্ধি পাইছে প্লাষ্টিকৰ চাউলৰ বজাৰ। ৰাজ্যত প্লাষ্টিকৰ চাউলৰ ভাত খাই ভয়ংকৰ পৰিণামৰ ভুক্তভোগী হৈছে সাধাৰণ জনতা। চৰকাৰীভাৱে বিতৰণ হোৱা প্লাষ্টিকৰ চাউলৰ পৈভৰ। এইবাৰ শিৱসাগৰত কৃত্ৰিম চাউলৰ সন্ত্ৰাস। ৰাজ্যত ইখনৰ পাছত সিখন জিলাত কৃত্ৰিম চাউলৰ সন্ত্ৰাস। কৃত্ৰিম চাউল খাই ভয়ংকৰ পৰিণামৰ ভুক্তভোগী হৈছে একাংশ সাধাৰণ জনতা। এই ঘটনা শিৱসাগৰ নগৰৰ সমীপৰ দিচাং হালুৱাটিঙত। চৰকাৰী আঁচনিৰ অধীনত লাভ কৰা বিনামূলীয়া চাউলৰ লগত মিহলি হৈ আহিছে কৃত্ৰিমভাৱে বনোৱা প্লাষ্টিকৰ চাউল। আমি চাউলখিনি মানে কালি তিয়াই থ'লোঁ, তিয়াই থওঁতে গোটেই মানে চাউলটো উপঙি আহিছে নহয় ওপৰলৈ। তাৰ ওপৰলৈ আহিলে তেনেকুৱা মোৰ জাজনীক কৈছোঁ, চাচোন চা বোলো এই প্লাষ্টিকৰ নে কি জানো ক'ব নোৱাৰোঁ বোলো এনেকৈ ক'লোঁ। তেতিয়া বোলে নহয় বোলে এইটো বোলে জ্বলাই চাওকচোন বোলে। জ্বলাই চাইছে গোটা গোটা মানি গ'ল চাউলটো। তাৰপিছত এতিয়া ভাত বনাইছোঁ, ভাতবোৰ ঢলা ঢলা। স্থানীয় ৰাইজৰ মতে চাউলৰ নামত চৰকাৰে যি কৃত্ৰিম চাউল প্ৰদান কৰিছে সেই চাউল ভক্ষণ কৰি অসুস্থ হৈ পৰিছে বহুকেইজন লোক। মই জনাত মানে আমাৰ গাঁৱৰে ল'ৰা মজনু হাজৰিকা লিখে, আমাৰ ঘৰৰ ওচৰৰে। তেওঁৰ আজি কিছুদিনৰ পৰা ডিচেণ্ট্ৰি আৰু ডিচেণ্ট্ৰি এনেকৈ টেবলেট কিবা কিবি আনি খাইছে কিন্তু ভাল পোৱা নাই। কি কাৰণে হৈছে বুলি ভাবে? বিশেষ সন্দেহ কৰিবলগীয়া কথা এইটোৱে যে চাউলটো ডুপ্লিকেট চাউল বা প্লাষ্টিক বুলি মানে জানিব পাৰিছোঁ। প্লাষ্টিক চাউল হয়। আপোনাৰ ঘৰতো প্লাষ্টিক হয় পৰা আছে, গোটেই গাঁৱতে ওলাইছে। আৰু প্ৰায় আমাৰ সেইখিনিতে 6-7 মানুহ আছে, এই 6-7 মানুহৰ ঘৰতে ওলাইছে। থাউৰা সমবায় সমিতি লিমিটেডৰ দিচাং হালুৱাটিঙৰ 4 নং ৱাৰ্ডৰ মহম্মদ নেকিবুদ্দিন আহমেদ নামৰ লোকজনৰ সুলভ মূল্যৰ দোকানৰ পৰা লাভ কৰা চৰকাৰী বিনামূলীয়া চাউলৰ লগত মিহলি হৈ আহিছে প্লাষ্টিকৰ চাউল। স্থানীয় ৰাইজৰ মতে পানীত দিলেই উপঙি যোৱা এই কৃত্ৰিম চাউলবোৰ জ্বলাই দিলে গোটা হৈ পৰে। আমি সুলভ মূল্যৰ দোকানৰ পৰা যি চাউল নিছিলোঁ, ইয়াৰ পিছত মানে আজি আমাৰ এজনে হেৰি কৰিলে যে তাত প্লাষ্টিক মিক্স আছে। এতিয়া আমি লগালগ মানে অলপ চাউল হেৰি এটাত তিয়াই পেলাই চালোঁ, চোৱাৰ পিছত তাৰপৰা বগা বগা ইমান ডাঙৰ মানে কেইবাটাও প্লাষ্টিক চাউল ওলাই পৰিলে। তো আমি পোৱাই নাই। তো ভাত যেনেকৈ বনাইছে মানে ভাতটো উপঙি উপঙি যায়, চাউলটো উপঙি গৈছে। তো সৰু ল'ৰাটোৱে পেটে বিষ আহিছে বুলি কৈছে এইটো চাউল খাই পেলাই। তো গতিকেলৈ এনেকুৱা এটা চাউল আমি নাখালেই ভাল হ'ব নেকি। ইতিমধ্যে এনে চাউলৰ ভাত খাই গাঁৱৰ বহু লোক অসুস্থতাৰ বলিও হ'ব লগা হৈছে। ৰাইজৰ অভিযোগ মতে অধিক লাভৰ বাবে একাংশ ব্যৱসায়ীয়ে এনেধৰণৰ ঘটনা সংঘটিত কৰি আছে। ইফালে চৰকাৰী আঁচনিৰ অধীনত বিনামূলীয়া চাউলৰ ক্ষেত্ৰত এই অভিযোগ আছিল প্ৰথম। ইতিমধ্যে বিষয়টোৰ সন্দৰ্ভত প্ৰশাসনৰ হস্তক্ষেপৰ দাবী জনাইছে ৰাইজে। কিন্তু এনেধৰণৰ ঘটনাক লৈ গা লৰা নাই একাংশ চৰকাৰী কৰ্তৃপক্ষৰ। ভিডিঅ' জাৰ্নেলিষ্ট মফিদুল ইছলামৰ সহযোগত শিৱসাগৰৰ পৰা অপূৰ্ব ভূঞাৰ ৰিপৰ্ট, ৰাফটাৰ 7 নিউজ।